বন্ধুসকল নমস্কাৰ, আপোনালোকক আজি এটা নতুন ভিডিঅ' দেখুৱাবলৈ আহিছোঁ। এইখিনি আমাৰ আজি 1 মাহ 5 দিনৰ পোৱালি। 1 মাহ 5 দিনত আচলতে কিমান গ্ৰ'থ হয়, সিহঁতক কেনেকৈ পানীত এৰিব লাগে, কিমান পানীত এৰিলে সিহঁতৰ কষ্ট নহয়, হাঁহৰ গ্ৰ'থটো কিমান সোনকালে বাঢ়ি যায়, তাৰ ওপৰত আপোনালোকক দেখুৱাই যাম আজি, শিকাই যাম কেনেকৈ কি হয়। যদি কোনো বন্ধুৱে কৰিব বিচাৰে ফাৰ্মিং, একচুৱেলি এটা লাভদায়ক ব্যৱসায় হয়, এইটো আপোনালোকেও কৰিব পাৰে। আমি কৰি আছোঁ আজি সম্পূৰ্ণ এবছৰেই হ'ল আমি এইখিনি কাম কৰি থকা। একচুৱেলি এনেকৈ ভিডিঅ' দেখুওৱা নহয়, আমি দেখুৱাই থাকিম আৰু আজিৰ পৰা লাহে লাহে আপোনালোকক চাব বন্ধুসকল। এয়া চাওক, এই পোৱালিখিনি চাওক, এইখিনি কি ধুনীয়াকৈ সুন্দৰকৈ খোজ কাঢ়িছে। তাৰ মাজত 2-এটা সৰু হৈ আছে। কিয় সৰু হৈ আছে পোৱালিখিনি? তাৰ মাজত 2-এটা ডাঙৰ হৈ গৈছে। সেইখিনি কিয় ডাঙৰ হৈছে? আপুনি তাৰ বিষয়ে যদি সবিশেষ জানে, তেতিয়াহে আপুনি এটা ইয়াৰ পৰা সুন্দৰ উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। যদি আপুনি সেইখিনি শিকি ল'ব নোৱাৰে, তেতিয়া আপুনি এই ব্যৱসায়টোত সম্পূৰ্ণভাৱে লষ্টত যাব। গতিকে আপোনালোকে চাই যাওক, ময়ো দেখুৱাই যাম ধুনীয়াকৈ, এটা এটা কথা শিকাই যাম। আজি আপোনালোকক দেখুৱাইছোঁ কিমান পানীত এৰিব লাগে। চাওক, আচলতে বেৰি দিছোঁ আমি এইটো কাৰণে, যাতে পোৱালিখিনি খেলি মেলি নহয়, ইফালৰ পোৱালি সিফালে যাব নোৱাৰে। যিহেতু আমাৰ আৰু 2-3টা বেষ্ট আছে ইফালে সিফালে, সেইকাৰণে এটা এটা বেষ্টক এটা এটা নিৰ্দিষ্ট জেগাত ৰখা হয়। আৰু এইটো ঘৰ হয়, এইটো এটা টেম্পৰেৰী ঘৰ হয়, টেম্পৰেৰী ঘৰটোত ৰখা হৈছে। এইটো ঠাণ্ডা দিনৰ কাৰণেহে দেই, গৰম দিনৰ কাৰণে কিন্তু ঘৰটো আমি সলাব লাগিব।